অসমৰ ইতিহাসত আটাইতকৈ সৰ্ববৃহৎ খেল এইবাৰ গোৱালপাৰা জিলাত হয় অসমৰ ইতিহাসত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল মাত্ৰ 100 টকাত ঘূৰিব আপোনাৰ ভাগ্যৰ চকৰি 100 টকাৰ বিনিময়ত আপুনি হ'ব পাৰিব এখন বিলাসী বাহনৰ গৰাকী এইবাৰ গোৱালপাৰা জিলাত অনুষ্ঠিত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী সাহায্যতে হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন 5খন আল্ট্ৰা বাছ থকা এই বৃহৎ উপহাৰ কুপনৰ খেলখন 30/6/2024 অনুষ্ঠিত হ'ব গতিকে পলম নকৰিব টিকটৰ সংখ্যা যথেষ্ট কম ক্ৰয় কৰক এটা টিকট আৰু হৈ পৰক এখন বিলাসী বাহনৰ গৰাকী স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু ক্ৰয় কৰক এটা টিকট এই বৃহৎ উপহাৰ কুপনৰ খেলখনত বহুতো নামী উপহাৰ আছে এই খেলখনৰ ফলাফল ঘোষণা কৰা হ'ব 30/6/2024 এই বৃহৎ উপহাৰ কুপনৰ খেলখনত বহুতো উপহাৰ আছে আপুনি পুৰস্কাৰসমূহ গণি শেষ কৰিব নোৱাৰিব কি আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখনত আমি থুৰতে আপোনাক জনাইছো টাটা আল্ট্ৰা বাছ মাহিন্দ্ৰা স্কৰপিঅ টাটা হেৰিয়াৰ ফ্ৰং সিগমা টাটা আল্ট্ৰা বাছ টাটা পাঞ্চ গ্ৰেণ্ড ভিটাৰা বলেনো সিগমা টাটা আল্ট্ৰা বাছ মাৰুতি সুইফ্ট ৱেগনাৰ টাটা আল্ট্ৰা বাছ অল্টো K10 মাহিন্দ্ৰা থাৰ আৰু বহুতো আছে নামী উপহাৰ গতিকে পলম নকৰিব স্ক্ৰিনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰক আৰু ক্ৰয় কৰক এটা টিকট প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেলখন